যে এনেকা কিবা কাম কৰিব পাৰিলে যত একেলগে বহুত পইচা ইনকাম আপোনাৰ ইনফৰমেশনটো ইন্টাৰনেটত লিক হৈছে আপোনাৰ জীৱনত এটা ফোন আহিব যাৰ দ্বাৰা তুমি বহুত টকা ইনকাম কৰিব পাৰা যিবিলাকে অলৰেডি গম পাইছে মই কি ক'ব গৈ আছো তেওঁলোকে বাৰু ঠিকে আছে কিন্তু বহুতে আজিৰ দিনতো এই কথাটো হিন্দীত বহুত ভিডিঅ' বনোৱা আছে কিন্তু অসমীয়াত খুব কম আছে মই ক'বলৈ চেষ্টা কৰিছো কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই এটা ব্যতিক্ৰমী বিষয় লৈ আহিছো যিটোৰ বিষয়ে মই চৰ্চা কৰিম এই ভিডিঅ'টোত ধৰা হল আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আছে কাৰোবাৰ চাকৰিৰ সমস্যা আছে কাৰোবাৰ বিয়া হৈ অহা নাই কাৰোবাৰ ঘৰত কাজিয়া পেচাল আছে তথাপি প্ৰায়ভাগ মানুহৰে সমস্যা হৈছে এটাই সেইটো হৈছে পইচাৰ সমস্যা কাৰ নাই এই দুনিয়াখনত আৰু সেই কাৰণে আমি যোনে যিমান পাৰো চেষ্টা কৰো যাতে বেছি পইচা ইনকাম কৰিব পাৰি জীৱনটো আমি সৰল বনাব পাৰো পইচা হলে আৰু পইচা ইনকাম কৰাৰ কাৰণে সকলোৱে দিন-ৰাত চেষ্টা কৰে আৰু এনেকুৱা সময়ত মানুহে নিজৰ জায়গাৰ পৰা মহানগৰী গুৱাহাটীলৈ ওলাই আহে বেলেগ জায়গাৰ মানুহে নিজৰ যিখন ডাঙৰ চিটি থাকে চিটিলৈ ওলাই আহে যাতে তাত কিবা কামৰ স্কোপ পায় সুযোগ পায় ঠিক আছে কথাটো মই দীঘলীয়া নকৰো বাৰু আপুনি যেতিয়া পইচাক লৈ পেলাই সমস্যাত ভুগি থাকে সংঘৰ্ষ কৰি থাকে ষ্ট্ৰাগল পিৰিয়ডত আপোনাৰ এনেকা লাগে যে এনেকা কিবা কাম কৰিব পাৰিলে যত একেলগে বহুত পইচা ইনকাম পায় বেছি কষ্ট কৰিব নালাগে বা কষ্ট কৰিলেও এতিয়া যদি আপুনি 20,000 টকা ইনকাম কৰে আপোনাৰ মনত এবাৰ হলেও সপোন আহে যে 4-5 লাখ টকা ইনকাম কৰিব পাৰি নেকি বা 10 লাখ টকা যদি মান্থলি ইনকাম হলে আমি আমাৰ ফ্যান্টাসিত হলেও ভাবো কথাটো ইমান পইচা হোৱা হলে কথাই নাছিল ক'ত হ'ব আৰু আমাৰ জীৱনত যে নহওক তো তেনেকুৱা অৱস্থাত আপুনি বিভিন্ন ধৰণৰ জব সাৰ্চ কৰে অনলাইন কিবা পইচা ইনকাম কৰিব পাৰে নেকি কিবা ইউটিউবত ভিডিঅ' চাই আৰু তেনেকে সামহাও আপুনি যে পইচাৰ কাৰণে নতুন কিবা কিবি সোর্স বিচাৰি আছে আপোনাৰ ইনফৰমেশনটো ইন্টাৰনেটত লিক হৈছে আৰু বাকি বন্ধুবৰ্গৰ লগত লগ লাগিলে তো পইচাৰ কথা পাতা যায় আৰু ঠিক এই পইচাৰ সংঘৰ্ষ কৰি থকা সময়ছোৱাতে আপোনাৰ জীৱনত এটা ফোন আহিব বা এজন বন্ধু অকস্মাত আপোনাৰ ঘৰত আহি ওলাব কোনোদিন আপোনাৰ খবৰ নোলোৱা এজন বন্ধু আহি আপোনাৰ ঘৰ ওলাব নাইবা আপোনাক বহুত দিনৰ মূৰত ফোন কৰিব আনএক্সপেক্টেডলি আৰু ক'ব যে মোৰ ওচৰত এনেকুৱা এটা জব আছে এনেকুৱা এটা কামৰ সুযোগ আছে বা এনেকুৱা এটা বিজনেছ অপৰচুনিটি আছে যাৰ দ্বাৰা তুমি বহুত টকা ইনকাম কৰিব পাৰা আপুনি নিজে ভাবকচোন পইচাৰ সমস্যা হৈ থকা সময়ছোৱাত যদি কোনবাই এনেকুৱা এটা কথা কয় আপোনাৰ 50% হলো মাইন্ডটো ভাবিব কিবা যিবিলাকে অলৰেডি গম পাইছে মই কি ক'ব গৈ আছো তেওঁলোকে বাৰু ঠিকে আছে কিন্তু বহুতে আজিৰ দিনতো এই কথাটো নাজানে হিন্দীত বহুত ভিডিঅ' বনোৱা আছে কিন্তু অসমীয়াত খুব কম আছে মই ক'বলৈ চেষ্টা কৰিছো মাল্টি লেভেল মাৰ্কেটিংৰ বিষয়ে যাক আমি শৰ্ট ফৰ্মত MLM বুলি কওঁ মাল্টি লেভেল মাৰ্কেটিং কোনো ধৰণৰ কোম্পানীৰ নাম নকওঁ মই MLMৰ আন্ডাৰত বহুত কোম্পানী আছে আপুনি গুগল সাৰ্চ কৰিলে গম পাইছে মই যদি কোম্পানীৰ নাম লওঁ কোনবাই কেছ কৰি দিব মোৰ সমস্যা হ'ব নতুন ইউটিউব চেনেল কিন্তু আপুনি নিজে সাৰ্চ কৰিলে গম পাব মই ক'ব গৈ আছো এই MLMৰ কথা ক'বলৈ আপোনাক এজন বন্ধুৱে ফোন কৰিব বা আপোনাৰ ঘৰত আহিবলৈ ক'ব যে একো পইচা দিব নালাগে একো কৰিব নালাগে তুমি জাস্ট জয়েন কৰাৰ লগে লগে তোমাৰ বিজনেস আৰম্ভ হৈ গ'ল আৰু তুমি সেই সেম বিজনেস অপৰচুনিটিটো তোমাৰ লগৰ দুইজনক দিয়া মানে জয়েন কৰোৱা তোমাৰ আন্ডাৰত দুইজন এটাৰ আন্ডাৰত দুটা আহিল দুটাৰ আন্ডাৰত চাৰিটাৰ আন্ডাৰত 8টা 16টা 32টা 64 128 এনেকে বাঢ়ি এটা ডাঙৰ চাই পিৰামিডাল ষ্ট্ৰাকচাৰ হ'ব ভাবি চাওক সাপোজ মই কোম্পানীটো খুলি তাৰে আন্ডাৰত দুইজন মানুহক জয়েন কৰালো মই এ তাৰে তলত বি আৰু সি জয়েন কৰালো বি আৰু তাৰে তলত সি আৰু দুটা জয়েন কৰালে সিও দুটা জয়েন কৰালে সেই দুটা আকৌ দুটা জয়েন কৰালে তেনেকে আমাৰ গোটেই মানুহ কোম্পানীটোৰ চেইনটো বাঢ়ি যাব আৰু এইটোক আমাৰ পিৰামিড স্কিম বুলি কয় পিৰামিড স্কিম মানি লন্ড্ৰিঙৰ নিচিনাই হয় এইটো আসলতে আমাৰ ইণ্ডিয়াত বেন হয় আপোনাৰ বন্ধুজনে আপোনাক ক'ব কি যে তই জয়েন কৰিলো যে 3,000 টকা দিলে হ'ব 5,000 টকা দিলে হ'ব আৰু ক'ব যে পইচাটো তুমি এনে দিব নালাগে পইচা দিয়াৰ লগে লগে প্ৰডাক্ট পাবা তুমি ধুনীয়া কাপোৰ কানি দিব ড্ৰেছ দিব স্যুট দিব জোতা দিব কিবা হেল্থ প্ৰডাক্ট দিব যিয়ে নহওক কিবা এটা বস্তু দি আপোনাক জাস্ট কিবাকে সন্মত কৰাব যে আপোনাৰ পইচা কাটা এনে যোৱা নাই কিন্তু আপুনি যিটো বস্তু 2,000 টকা দি কিনিব সেই বস্তুটোৰ আসল মূল্য যদি আমি বজাৰত বিচাৰি যাওঁ সেইটো 500 টকাতকৈ বেছি নহয় বা 300-400 টকা হ'ব আৰু ঠিক তেনেকে আপুনি তাত জয়েন কৰাৰ পিছত আপোনাক ক'ব যে আপুনি যদি ইনকাম কৰিব খোজে আপোনাৰ তলত দুইজন জয়েন কৰক হেতু কৰি ভাবিছে নেকি আপোনাৰ নিজে পইচা ইনকাম হ'ব বুলি ইহঁতে ক'ব যে জয়েন কৰক আৰু একো কৰিব নালাগে জীৱনত গতি নমৰালৈকে ইনকাম হ'ব আপোনাৰ তলত বহুত মানুহে কাম কৰিব আপোনাৰ তলত যে দুইজনে জয়েন কৰিলে তাৰে তলত দুইজনকে জয়েন কৰি গৈ থাকিব ন তো বহুত মানুহে আপোনাৰ তলত কাম কৰিব বস্তু বিক্ৰী কৰিব প্ৰডাক্ট বিক্ৰী কৰিব কোম্পানীৰ কৰিলে কি হ'ব আপোনাৰ ইনকাম হৈ থাকিব কমিশন পাই থাকিব
কথাটো পাৰ্চিয়েলি কাৰেক্ট আমি যদি ক'ব যাওঁ, কিন্তু ডিপেণ্ড কৰে যে এই কোম্পানীটো কেনেকুৱা। কিছুমান কোম্পানীয়ে ভাল প্ৰডাক্ট বনায় যিটো সঁচাকৈ আমাৰ হেল্থ ছেক্টৰত বা বিভিন্ন ছেক্টৰত দৰকাৰ আছে, কিন্তু আমি যদি 10টা কোম্পানী চাবলৈ যাওঁ 9টা কোম্পানীয়ে ফ্ৰড হয়, বহুত নিম্ন মানদণ্ডৰ বস্তু বনায় তাহাঁতে, আৰু সেই বস্তু আপুনি বজাৰত যদি 20 টকাত পায় তাহাঁতে আপোনাক 200 টকাত বিক্ৰী কৰিব, আৰু আপোনাক ক'ব কি যে আমি ফেক্টৰীৰ পৰা ডাইৰেক্ট বস্তুটো কাষ্টমাৰক বিক্ৰী কৰোঁ, মাজত কোনো লেনদেন কোনো কমিশ্যনৰ চিষ্টেম নাই, সেইকাৰণে কম দামতে বস্তুটো পোৱা যায়। কিন্তু আপুনি যদি ৰিয়েলিটি বিচাৰি যায় সেই বস্তুটো বজাৰৰ মূল্যতকৈ 10 গুণ 20 গুণ দামত বিক্ৰী কৰিব। আপুনিতো নিজে কিনিলে, লগতে আপোনাৰ তলত জইন কৰা মানুহবিলাকক দিলে, সিহঁতে বেলেগক দিলে, জইন নকৰা মানুহকো বিক্ৰী কৰিলে। ধৰা হ'ল 200 টকাৰ বস্তু এটা বিক্ৰী কৰিলে আপুনি 20 টকা মাৰ্জিন পালে, 50 টকা মাৰ্জিন পালে। আল্টিমেটলি বস্তু বিক্ৰী কৰা বিজনেছ। আপুনিতো নিজেও বস্তু বিক্ৰী কৰিব পাৰে ফেঞ্চি বজাৰৰ পৰা আনি পেলাই, কলকাতাৰ পৰা আপুনি হ'লচেলত মাল উঠাই, ইণ্ডিয়ান মাৰ্টৰ পৰা উঠাই আপুনি বিক্ৰী কৰিব পাৰে। এটা কোম্পানীত অধিক দামত বস্তু কিনি পেলাই বস্তু মানুহক জোৰ জবৰদস্তি বিক্ৰী কৰাৰ কি দৰকাৰ? ক'বলৈ বহুত লম্বা হৈ যায়, MLM-ৰ কথা ক'লে বহুত দীঘল কথা হৈ যায়, কিন্তু মই চামাৰি ইমানে কম, আপুনি যদি জীৱনত সজাগ হ'ব খুজিছে, আপোনাৰ যদি মাথা নষ্ট কৰিব ইচ্ছা নাই, তেনেহ'লে কোনোবা যদি বন্ধুৱে আপোনাক বিজনেছ অপৰচুনিটি দি আছো, ইমান টকা দি জইন কৰক, আপোনাৰ লাইফ ছেট হৈ যাব, আপুনি তাক ধুনীয়াকৈ এক কাপ চাহ খুৱাই ক'ব যে বেলেগ একদিন আহা, তাৰপিছত ফোন নাম্বাৰ ব্লক কৰি দিব। MLM-ত জইন কৰি যদি আপুনি আপোনাৰ আণ্ডাৰত থকা বেলেগ মানুহক জইন কৰাব চেষ্টা কৰে, বেলেগ মানে আপোনাৰ কথা ক'ত শুনিব? আপুনি আপোনাৰ ৰিলেটিভক চেষ্টা কৰিব, আত্মীয় স্বজনক চেষ্টা কৰিব। MLM-ত জইন কৰি উঠি আত্মীয় স্বজনকো আপুনিতো নিজে ফচিলেই, বেলেগকো ফচাব ট্ৰাই কৰিব, আপোনাৰ আত্মীয় স্বজনৰ লগত সম্পৰ্ক নষ্ট হ'ব। আৰু সেই যি খাটিয়া প্ৰডাক্ট তাহাঁতি বিক্ৰী কৰে, সেই প্ৰডাক্টবিলাক যদি আপুনি কেইদিনমান ইউজ কৰাৰ পিছত গম পাব যে আপুনি বাধ্যত পৰি কিনি আছে। প্ৰডাক্ট আপুনি কিনিব লাগিব নে নালাগিব তাৰে কি নিশ্চয়তা, মই কৈছো শুনক। আচ্ছা, এটা কথা মই কোৱাই নাই যে আপুনি তাতে জইন কৰাৰ পিছত তাহাঁতে মান্থলি টাৰ্গেট দিব যে ইমান টকাৰ যদি আপুনি কোম্পানীৰ পৰা মান্থলি প্ৰডাক্ট পাৰচেজ কৰে বা কিনে, তেতিয়াহে আপুনি কিবা এটা কমিশ্যন উইথড্ৰ কৰাৰ কাৰণে এলিজিবল হ'ব। আদাৰৱাইজ আপোনাৰ পইচাটো হোল্ড হৈ থাকিব। অৰ্থাৎ 1 লাখ টকাৰ বিক্ৰী তাহাঁতক কৰি দিলে আপোনাক ক'ৰবাত 2000 টকা এটা দিব। ইমানখিনি বিক্ৰী যদি আপুনি এখন দোকান দি পেলাইও কৰিব পাৰে, আপোনাৰ তাতে আৰামছে 20,000 টকা ওলাব, 20-30,000 টকা মাৰ্জিন আপোনাৰ নিজে ওলাই যাব। গতিকে বেলেগৰ গোলামী কৰাৰ দৰকাৰ নাই। আপোনালোকৰ কোনোবাই যদি আহি পেলাই আপোনাক এনেকে ক'ব, আপুনি কিমান ইনকাম কৰে? আপুনি যদি কয় 50,000 ইনকাম কৰোঁ, মান্থলি ইনকাম কৰে আপুনি 50,000, আপুনি সপ্তাহত 2 লাখ টকা ইনকাম কৰিব পাৰে। যোনে আপোনাক এই কথাটো ক'ব আহিব, তেওঁৰ লগত একদম কোট টাই পিন্ধা একজন ছাৰ আহিব, কোনোবা আহি পেলাই ক'ব আমাৰ ছাৰে যোৱা সপ্তাহত 3 লাখ টকা ইনকাম কৰিছে, প্ৰতি সপ্তাহত 3-4 লাখ টকা ইনকাম কৰে, এই অডি কিনিছে, মাৰ্চিডিজ কিনিছে, বহুত টকা আছে। মানে আপনার মনত মানে এনেকুৱা পৰিস্থিতিৰ উদয় কৰাই দিব তাহাঁতে যে আপনি এই কোম্পানীটোত জইন কৰক, ইমান টকা দি পেলাই প্ৰডাক্ট পাব, আপোনাৰ তলত বহুত মানুহ জইন হ'ব, এটা ডাঙৰ নেটৱৰ্ক হৈ যাব, নেটৱৰ্ক মাৰ্কেটিং হ'ব, হৈ পেলাই আপুনি বহুত টকা ইনকাম কৰিব। আপনি এনেকুৱা ভিডিঅ' বহুত পাইছে ইউটিউবত। মই বহুত দীঘল কৰাৰ ইচ্ছা নাই ভিডিঅ'টো, তথাপি মই কৈছো যিবিলাক অসমীয়া ভিউৱাৰে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাইছে বা ভিডিঅ'টো চকুত পৰিছে, আপোনালোকে কোনোদিন এনেকুৱা ফান্দত নপৰিব। আপুনি নিজে হিচাপ কৰক যে এটা মানুহৰ তলত 2জন, 2জনৰ তলত আকৌ 4জন, 4জনৰ তলত 8জন, 16জন, এনেকৈ যদি আমি 32 নম্বৰ লেভেললৈকে যাওঁ, 32টা লেভেল পাৰ কৰো, মোটামুটি অলমোষ্ট গোটেই পৃথিৱীত যিমান জনসংখ্যা আছে তাতকে অলপ কম হয় জাষ্ট। আৰু যদি আমি 33 নম্বৰ লেভেল পাই যাওঁ, আমাৰ গোটেই পৃথিৱীৰ জনসংখ্যাৰ অলমোষ্ট ডাবল হৈ যায়। আৰু তেনেকুৱা স্থলত আপুনি 33 নম্বৰ লেভেলৰ পিছত গোটেই পৃথিৱীৰ মানুহে যদি আপোনাৰ কোম্পানীটোত জইন কৰে, তথাপিতো সেই 33 নম্বৰ লেভেলৰ পিছত কোম্পানীটো নচলিব। অৰ্থাৎ এটা সমীক্ষাত কোৱা গৈছে কি যে মাল্টি লেভেল মাৰ্কেটিং যোনে আৰম্ভ কৰে, সেই আৰম্ভণিৰ 0.4% মানুহে লাভান্বিত হয়, ধনী হয়, প্ৰচুৰ পইচা ইনকাম কৰে, আৰু বাকী 99.6%, 99.6% মানুহে কিন্তু নিজৰ পইচা হেৰুৱায়। কেনেকে হেৰুৱায়? সেই পইচা দি জইন কৰে, নিজৰ তলত মানুহ জইন কৰাব নোৱাৰে, প্ৰডাক্ট বিক্ৰী কৰিলেও সাফিচিয়েণ্ট তাৰ পিভি নহয়, যিমানখিনি কিনিব লাগে সিমানখিনি কিনিব নোৱাৰে, কিবা পইণ্ট নিমিলা হয়, পইচা হোল্ড হৈ থাকে, আল্টিমেটলি একদম পুৰা দিনভৰ ৰ'দত কাম কৰাৰ পিছত 20 টকাৰ চাহ খাব 20 টকা দিয়াৰ নিচিনা হৈ যায়। গতিকে এনেকা মূৰ্খামি কৰি জীৱনৰ অমূল্য সময় নষ্ট নকৰিব। আপুনি তাতকে ৰেপিডো চলাওক, উবেৰ চলাওক, চব্জি দোকান দিয়ক, যি মন যায় বেলেগ বিকল্প ৰাস্তা লওক, কিন্তু মাল্টি লেভেল মাৰ্কেটিঙৰ
জালত নপৰিব। আৰু বাৰে বাৰে অনুৰোধ কৰা কাৰণটো হৈছে কিয় আপোনাক যি বন্ধুৱে এই মাল্টি লেভেল মাৰ্কেটিঙত জইন কৰাবলৈ আমন্ত্ৰণ কৰিব তেওঁ আপোনাক সেমিনাৰত লৈ যাব, মিটিঙত লৈ যাব, খানাত লৈ যাব, আপোনাক দামী দামী হোটেলত নি পেলাই খানা খুৱাব, বিভিন্ন ধৰণৰ প্ৰলোভন দি আপোনাৰ ব্ৰেইন ৱাছ কৰাই আপোনাক জইন কৰাই আপোনাৰ পৰা পইচাটো সৰক হ'ব চেষ্টা কৰিব। আৰু আপুনি ইমান কষ্ট দি উপাৰ্জন কৰা 1000 টকাও আজিৰ দিনত বহুত। গতিকে মোৰ একান্ত অনুৰোধ কোনোবা মানুহে যদি এনেকুৱা বিজনেছৰ কথা কয় বা যদি বহুত মটিভেশ্যনৰ কথা কয় যে আজিৰ পৰা আৰু প্ৰব্লেম নাথাকে, এখন মিটিঙত লৈ যাম তোমাক, আজি অমুক মানুহ এটা আহিব, অমুক চাৰে মিটিং দিব, আমি তাতে যাম, তোমাক লৈ যাম ৰবা, জীৱন সলনি হৈ যাব। জীৱন কোনো সলনি কৰি নিদিয়ে আপোনাৰ জীৱন আপুনি নিজে সলনি কৰিব। আপুনি মনেদি যোনটো সপোন দেখে সেই সপোনৰ ওপৰত আপুনি যদি কাম নকৰে তেনেহলে আপোনাৰ জীৱন সলনি নহয়। এইটো এটা একদম অপ্ৰিয় সত্য কথা। আপুনি মানিলে মানিব পাৰে, নামানিলে নাই। জীৱনত এই পৃথিৱীখনত দুটা প্ৰকাৰৰ মানুহ বাস কৰে। এটাই বেলেগৰ আণ্ডাৰত কাম কৰে আৰু এটা আছে কি বেলেগক নিজৰ আণ্ডাৰত কাম কৰে। আপুনি নিজে সিদ্ধান্ত লওক আপুনি কোনটো কেটেগৰীত পঢ়িব খোজে। নিজৰ যোগ্যতা আপোনাৰ আছে ডেফিনেটলি, নিজৰ লেভেলত চবে কিবা নহয় কিবা কৰিব পাৰে। কোনোবাই যদি পঢ়াত বহুত ভাল, কোনোবাই গান গোৱাত ভাল, কোনোবাই আৰ্ট কৰাত ভাল, কোনোবাই কিবা মেকানিকৰ কাম কৰাত ভাল, চবৰে নিজা নিজা টেলেণ্ট আছে। আৰু সেই টেলেণ্টটো দেখুৱাই পেলাই সেই টেলেণ্টৰ বলত আপুনি উপাৰ্জন কৰিব চেষ্টা কৰক। আদাৰৱাইজ বেলেগৰ কথা শুনি বেলেগৰ কথাত ইনফ্লুৱেঞ্চ হৈ ব্ৰেইন ৱাছ হৈ পেলাই নিজে কি দেখাক দেখি কিবা এটা কাম কৰিবলৈ যদি যায় তেনেহলে কিন্তু জীৱনত সময় নষ্ট হল লগতে এই পইচা উপাৰ্জন কৰাৰ এই যিখিনি সময়, টাইম ইজ মানি বুলি কয়, এই বহুত টকা আপুনি হেৰাই পেলাব জীৱনৰ পৰা। আপুনি যদি এই ভিডিঅ'টোৰ সেকেন্ড পাৰ্ট বিচাৰে MLM ৰ বিষয়ে আৰু ডিটেইলছত জানিব খোজে কেনেকে কি হয় তেনেহলে মই আৰু এটা ভিডিঅ' বনাই দিম। আপুনি কমেন্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।